ঐ দা দাঁত কেইটা চাওঁ দাঁত কেইটা চাওঁ বা কটকটীয়া হৈ আছে বুট খাই নে বুট 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 মই চুবাওঁ এইজনী আমাৰ আইতা আপোনাৰ বয়স কিমান হৈছে 1922 চনত আপুনি জন্ম বহাগ মাহৰ শনিবাৰে আজিও শনিবাৰে ন তেতিয়া জন্ম মানে সব মিলাই আপোনাৰ 102 বছৰ হৈ গ'ল দেই ন একে ধন্যবাদ একদম মই সেৱা এডাল জনাই দিছো একেবাৰে ডাঙৰকে বাকী ভালনে এইজনী আমাৰ আইতা দেখিছেনে 102 বছৰ হৈ গ'ল একদম এতিয়া দাঁত দেখিছে নাই দাঁত এতিয়া তামোল খাই সুপাৰী খাই শুকান বুট চুবাই এতিয়া একদম মটক চুবাই একদম বেলেগ চুবাই দাঁত দেখিছে কেনেকৈ হৈছে এটা আশীৰ্বাদ কৰিছে আৰু একে 50 বছৰমান যাতে জীয়াই থাকে আৰু আইতা সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব ভগৱানেও আশীৰ্বাদ কৰিব সবে আশীৰ্বাদ দিব ন হয়নে হ'ব দিয়ক বাই বাই নমস্কাৰ দি দিয়ক নমস্কাৰ বা দি দিয়ক নমস্কাৰ মহাত্মা গান্ধীক যে মানুহ গামোচা জিকাই গামোচা পিন্ধাও মই ফুলৰ মালা পিন্ধাইছিলো ফুলৰ মালা পিন্ধাইছিলে কাক পিন্ধাইছিলে আমাৰ বালিকুটি কাক মহাত্মা গান্ধী মহাত্মা গান্ধীক আপুনি ফুলৰ মালা পিন্ধাইছিলে ফুলৰ মালা সেৱা কৈছো মহাত্মা গান্ধীকো লগ পাইছিলে ফুলৰ মালা পিন্ধাইছে দেখিছে আমাক চেণ্ডেল লাগে জোতা লাগে তেখেতৰ ভৰিত জোতা নাই ইপিনে এটা গাৰু সিপিনে এটা গাৰু সি বহুৱাই অমিয় দাস পুষ্পলতাই মাজত বহুৱাই লৈ গৈছে হয় যি মহাত্মা গান্ধী আমি পকেটত লৈ ঘূৰি ফুৰো সেই মহাত্মা গান্ধীক আমাৰ আইতাই ফুলৰ মালা পিন্ধিছিলে কিমান সুখৰ মানে ভাল খবৰ এইবিলাক ভাল কথা মই আজিহে গম পাইছো ইমান দিন গমেই পোৱা নাছিলো নিশ্চয় ভাল লাগিছে আপোনাৰ কথাবিলাক শুনি মুক্তি যুঁজাৰু যে হয় ভলেণ্টিয়াৰ বিলাক যায় নহয় আমাৰ ককা আকৌ ঘৰ বালিকুট কণাবাৰী চুকতহে মই কওঁ অ' ককা তহঁতেনো কেনেকে